নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে পুনৰবাৰকে স্বাগতম জনাইছো অন্য এটা নতুন ভিডিঅ'লৈ তে বন্ধু বান্ধৱীসকল ইতিমধ্যে যেহেতু আপোনালোকে গম পায় যে বহুকেইটা ডিপাৰ্টমেণ্টৰ ফালৰ পৰা আপোনালোকৰ কাৰণে নতুন কৈ ইয়াতে ভেকেন্সি মুকলি কৰা হৈছে তে বন্ধু বান্ধৱীসকল আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক এটা নতুন ডিপাৰ্টমেণ্টৰ ফালৰ পৰা আপোনালোকৰ নিউ ভেকেন্সি মুকলি কৰা হৈছে আৰু এইটো যিটো নিউ ভেকেন্সি মুকলি কৰা হৈছে ইয়াতে কিমানটা পদ আছে ইয়াতে আপোনালোকে কেনেকৈ আবেদন কৰিব ইয়াৰ কাৰণে কি যোগ্যতা আৰু তাৰ প্ৰয়োজন হ'ব সকলোখিনি আজিৰ এই ভিডিঅ'টোৰ যোগেদি আপোনালোকক ডিটেইলছ জনাবলৈ গৈ আছো সেই কাৰণে আপোনালোকে ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈ চাই থাকিব আৰু যদি এতিয়ালৈকে আমাৰ এই চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰি ৰাখা নাই তেতিয়াহ'লে চেনেলটো নিশ্চয়কৈ সাবস্ক্ৰাইব কৰি ল'ব আৰু কাষত যে আপোনালোকে বেল আইকন আছে তাতে প্ৰেছ কৰি অলপ সিলেক্ট কৰি ৰাখিব তাক বন্ধুসকল ভিডিঅ'টো আৰম্ভ কৰো তে চাওক বন্ধুসকল এইটো যোনটো পদ মুকলি কৰা হৈছে এইটো পদ মুকলি কৰা হৈছে ওমেন চাইল্ড ডেভেলপমেণ্ট ৰিক্ৰুটমেণ্টৰ ফালৰ পৰা য'ত নেকি আপোনালোকৰ পদ মুকলি কৰা হৈছে ষ্টেটিষ্টিকেল এছিষ্টেণ্টৰ 33 টা পদ ইয়াতে আপোনালোকে চাব পাৰে বন্ধুসকল যদি আপোনালোকে এইটো ভেকেন্সি কাৰণে আবেদন কৰিব বিচাৰে তেতিয়াহ'লে আপোনালোকে ইয়াতে মিনিমাম যি নেকি কোৱালিফিকেশ্যন সেইটো আপোনালোকে গ্ৰেজুৱেশ্যন কমপ্লিট কৰা হ'ব লাগিব তেতিয়াহে আপোনালোকে ইয়াতে আবেদনটো কৰিব পাৰিব ইয়াতে চাওক বন্ধুসকল যদি আপোনালোকে ইয়াতে আবেদন কৰিব বিচাৰে তেতিয়াহ'লে কিন্তু ইয়াৰ কাৰণে আপোনালোকে এপ্লিকেশ্যন ফি এটকা পে কৰিব নালাগে মানে ফ্ৰী আপোনালোকে ইয়াতে আবেদনটো কৰিব পাৰিব ইয়াৰ যোনটো আবেদন কৰাৰ ষ্টাৰ্ট ডেট হৈছে সেইটো হৈছে 4 ফেব্ৰুৱাৰী 2024 ইয়াতে ষ্টাৰ্ট হৈছিল আৰু ইয়াৰ যোনটো নেকি আপোনালোকে আবেদন কৰাৰ লাষ্ট ডেট সেইটো হৈছে 24 ফেব্ৰুৱাৰী 2024 ইয়াৰ ভিতৰতে আপোনালোকে আবেদন প্ৰক্ৰিয়াটো সম্পূৰ্ণ কৰিব লাগিব এটা চাওক বন্ধুসকল যদি আপোনালোকে এইটো যিটো ষ্টেটিষ্টিকেল এছিষ্টেণ্টৰ পদ মুকলি কৰা হৈছে 33 টা ইয়াতে যদি আপোনালোকে আবেদন কৰিব বিচাৰে তেতিয়াহ'লে ইয়াতে আপোনালোকে যি নেকি এডুকেশ্যন কোৱালিফিকেশ্যন সেইটো কি বিচৰা হৈছে সেইটো চাই লওক ইয়াতে কোৱা হৈছে যে আপোনালোকে গ্ৰেজুৱেশ্যন টু আৰ্টছ সায়েন্স কমাৰ্চ যিকোনো ষ্ট্ৰীমৰ পৰা কৰিলেও ইয়াতে যদি আপোনালোকে ইকনমিক্স ষ্টেটিক্স মেথামেটিক্স এইকেইটা যদি আপোনালোকৰ সাবজেক্ট আছিল ডিগ্ৰী লেভেলত তেতিয়াহ'লে আপোনালোকে ইয়াৰ কাৰণে আবেদনটো কৰিব পাৰিব এটা চাওক বন্ধুসকল যদি ইয়াতে আপোনালোকে আবেদন কৰিব বিচাৰে তেতিয়াহ'লে আপোনালোকৰ যি নেকি এজ লিমিট সেইটো ৰখা হৈছে 21 পৰা 40 ইয়াৰ্ছলৈকে আপোনালোকৰ যি নেকি এজ আছে সেইটো হ'ব লাগিব লগতে বন্ধুসকল আপোনালোকৰ ইয়াতে কেটেগৰী বাই যি নেকি এজ ৰিলেক্সেশ্যন আছে সেইটো আপোনালোকে পাই যাব লগতে আপোনালোক জনাই থওঁ বন্ধুসকল আপোনালোকে অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব লগতে আপোনালোকৰ যি নেকি এমপ্লয়মেণ্ট এক্সচেঞ্জ আছে তাতে আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰা হ'ব লাগিব এটা চাওক বন্ধুসকল যিহেতু ইয়াতে আপোনালোকে আবেদন কৰিবৰ কাৰণে এটকা মাচুল পে কৰিব নালাগে সেই কাৰণে যিসকলে নেকি ইয়াতে এডুকেশ্যন কোৱালিফিকেশ্যনটো মিলি আছে তেওঁলোকে ইয়াতে নিশ্চয়কৈ আবেদনটো কৰি ল'ব ইয়াতে যি নেকি আপোনালোকৰ আবেদন কৰাৰ লাষ্ট ডেট সেইটো হৈছে 24 ফেব্ৰুৱাৰী 2024 ইয়াৰ ভিতৰতে কিন্তু আপোনালোকে আবেদন প্ৰক্ৰিয়াটো সম্পূৰ্ণ কৰিব লাগিব তে বন্ধুসকল যদি আপোনালোকে আবেদন কৰোঁতে কিবা অসুবিধাৰ সন্মুখীন হয় তেতিয়াহ'লে আপোনালোকে ভিডিঅ'টোৰ কমেণ্ট সেকশ্যনত নিশ্চয়কৈ জনাই দিব মই আপোনালোকক ৰিপ্লাইটো দি দিম তে বন্ধুসকল আজিৰ এই ভিডিঅ'টি মানে আছিল ব্লগ আজিৰ এই ভিডিঅ'টো ইয়াতে সমাপ্ত কৰোঁ।